Hey guys, good morning. আপোনালোক সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে দীপাৱলী। আপোনালোক সকলোলৈ দীপাৱলীৰ বহুত শুভকামনা জনাইছোঁ আৰু দীপাৱলী যিহেতু অকণমান সজোৱা মেলোৱা হয় ঘৰটো ৰুমটো। মই এতিয়া আছোঁ মা ঘৰত, তাকে ভাবিছোঁ অকণমান ঘৰটো সজাওঁ, কেনেকৈ সজাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, সন্ধিয়ালৈ দেখাম আৰু তাকে যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তাকে ব'লো তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই বনাই আছোঁ ৱাটাৰ কেণ্ডেল। ইয়াতে ফুল সোমোৱাই দিছোঁ, তাৰপিছত এনেকৈ খালী লাগিছে, সেইকাৰণে ভাবিলোঁ আকৌ ইয়াতে কালাৰ কৰি দিওঁ। কালাৰ কৰাৰ পিছত কেনেকুৱা লাগিছে দেখাই আছোঁ। এটাত দিছোঁ গ্ৰীণ কালাৰ, এটাত দিছোঁ য়েল্ল'। ইমান ভালকৈ কালাৰটো অহা নাই, তথাপিও ভালেই লাগিছে দেখিবলৈ। আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে দেখিব। এতিয়া আনিছে এইখিনি বম, ফুলজৰি, চাকি হাজবেণ্ডে আনিছে জ্বলাবৰ কাৰণে। তাৰপিছত ৰংগোলী আঁকি লওঁ প্ৰথমতে, তাৰপিছত দেখাই আছোঁ।